हेलो एवरीवन आको आहिलो आपनालोকৰ আগলে অন্য এক ভিডিওৰ হৈতে আশা কৰো সকলোৱে ভালে আছে আৰু মোৰো খবৰ ভাল গাইস গাপা ধৈ আজৰি হলো এতিয়া বট্টাহেতৰ ঘৰত যাব লাইছো কাৰণ বট্টা ভাগৰ বেমাৰ মানে মোৰ এজনে বট্টা আছিল আৰু হেইজনো এতিয়া বেমাৰত পৰি আছে পুৰখি দিনা চাই আহিলো কিন্তু হেদিনা ভিডিও কৰিবলৈ নহল মানে ইমানে মনটো বেয়া লাগিলে বট্টা একেবাৰে বিছনা পা উঠিবই পৰা নাই বহুত দিন আগৰ পাই বেমাৰ হৈ আছিল মানে সুগাৰ প্ৰেছাৰ তেনেকে বুলি বেমাৰ বুলি আসিলে কিন্তু এতিয়া 3 দিন মান হল একেবাৰে উঠিব পৰা নাই বুঢ়া হলে মানে মানুহৰ বেমাৰ আজাৰ বেছি হৈয়ে থাকে আৰু হেতুটো স্বাভাৱিক আমাৰো বেমাৰ আজাৰ হ'ব যেতিয়া আমি বুঢ়া বুঢ়ী হম তো হেয়াই তথাপিটো বেয়া লাগিছে সৰু পাই বট্টাকে নিজৰ ডেটা বুলি ভাবি আহিছো কাৰণ আমাৰ পাপা সৰুতে ঢুকাইছে মানে সৰু পাই আমাক ইমান কেয়াৰ কৰে বট্টাই মানে পাপা যে আমাৰ নাই হেতু কথা মানে অনুভৱ কৰিবই নিদিলে আমাক তো এতিয়া বট্টাৰো ইমান বেমাৰ হৈ আছে মানে মনটো একেবাৰে ভাল লাগি থকা নাই তো এতিয়া সাবলে বুলি উলাইছো তাকে মানে আমি ফ্যামিলি পা দূৰত আছো হেতু কাৰণে কথাবোৰ ইমান জলদি মানে গম না পাও বহুত দেৰি পিছতহে গম পাই যাও এতিয়া মাহেতি গম পোৱা নাছিলে বট্টাৰ যে বেমাৰ বুলি মই পুৰখি দিনা তালে গৈহে গম পাইছো যে বট্টা একেবাৰে উঠিব পৰা নাই মই আহি মাক কৈছোগে যে বট্টাৰ বেমাৰ এনেকুৱা তেনেকুৱা হৈছে বুলি তো মায়ে কালি গৈছিলে চাই আহিলে বট্টাক মই আকৌ আজি যাও চাই আহুগে কাবেৰীক ফোন কৰি সুধিছিলো বট্টা কোন ভাল পাইছে বুলি কৈছে তথাপিটো উঠিব নোৱাৰা হৈ আছে মানে এতিয়া দুৰ্বল হৈছে আৰু বুঢ়া হৈছে বয়সও হৈছে আৰু এতিয়া দুৰ্বলটো হোৱাটো স্বাভাৱিক হেকাৰণে উঠিব নোৱাৰা হৈছে তো ইয়াই চাই থাকক আপোনালোকে ভিডিওটো এতিয়া আৰু ভিডিও বনাবলৈ মন যোৱা নাই ইমানকে চাই থাকক তাত গৈ ডাইৰেক্ট আপোনালোকক লগ পাই আছো তালে যাব ওলাইছিলো হে আৰু আমাৰ এগিজনী আহি পালেহি হাই গাইস মোক নিব আহিছা নেকি নাই দেহাক থব আহিছা ৰাতিপাই দেহা গৈছিলে তালে হেকাৰণে এতিয়া হেতি থব আহিছে চুৰ কিজনী চাওকচোন মধুৰি পকায় নাই মধুৰি চুৰ কৰিছে তো বলা মই যাম তাই কাইলে যাবগে আৰু হোষ্টেললে কালি ধেমাজি পা আহিছে কিন্তু মোৰ কাৰণে একো নানিলে মই নিজে একো নখোৱাকে আহিছো মই বেয়া পাইছো কিন্তু দেই মই ইমানকে কৈছিলো তো আনি দিবলে তই আনি নিদিলি পইচাতে দি পঠিয়া না কেনে আই হেট ইউ তই আনি দিব লাগে আকৌ মই পইচা দিব লাগে নেকি পইচা দিলেহে পাবি কবা মই চাকৰি কৰো নেকি মই চাকৰি কৰো ডাঙৰ বাৰ পা আনি দিব লাগে তাৰো নাই তো গাইস এতিয়া আমি গৈ আছো মোৰ ইমান বগা বগা লাগিছে তাই ইমান কোলা কোলা লাগিছে ও ফাইনালি আহি পালোহি আৰু যাও চাই আহোগে এতিয়া মোক কেনেকুৱা লাগিছে দেখা কালি কৌৱা ফাইনালি আমি আহি পালোহি আৰু এফালে আমাৰ ঘৰৰ কনস্ট্ৰাকশন চলি আছে ৰে এফালে আমাৰ খুৰা গাইস গৈ পায়ে বট্টা উঠাই বিছনাত বহাবলৈ চেষ্টা কৰিলো কিন্তু তেখেতে একদম উঠা নামেই লোৱা নাই দেখিছেনে গাইস নুঠু বুলি একদম ধৰি লৈছে তথাপিতো আমি ট্ৰাই কৰিলো উঠাবলৈ কিন্তু নুঠিলে কবাত যদি এটা জেগাত বহি যায় নহয় একদম উঠিবলৈ মন নকৰে এলা কৰে লগতে দুৰ্বলও হৈ যায় হেতু কাৰণে উঠিবলৈ মন নকৰে আৰু গাইস এয়া চাওক এয়া হৈছে আমাৰ বট্টাৰ অৱস্থা নিজে উঠিব নোৱাৰি মানে বেলেগে উঠাই দিব লগিয়া হয় অদু ফেন কাইক দো তেন মতো অদু তেতো ফেন কাইক দো সা সুক সা তে অদু তেতো ও অলপ ভাল পাইছে গাইস সেইদিনাখন একেবাৰে উঠিব পৰা নাছিলে এতিয়া নিজে নিজে বাহিৰলৈ গৈ আছে দুদিন আগত উঠিব পৰা নাছিলে এতিয়া শক্তি বেজি দিলে বুলে এনেকে পিটপিটাই ফুৰিছে এতিয়া ক'ত যায় এ বটা নাম ওই তুল সা তেত কাপ গদম ও তেত তো ও তুল দে তেত তো ইয়া পড়া আহি ইয়া পালেহি মানে একদম সৰু পোৱালি নিচিনা হৈছেগে আৰু এতিয়া এফালে খেলি আছে বুঢ়া হলে এনেকুৱাই হয় নেকি বাৰু নিজকে বাচ্চা বুলি ভাবে নে কি বুলি ভাবে নাজানো জিটি কাম কৰি থাকে সৰু পোৱালি নিচিনা বেয়াও লাগে কেতিয়াবা চাওকচোন কি কৰিছে বৰ্তা ৰখিয়া হৈছে এইকিজনী
এয়া চাওক ৰখিয়া হৈ আছে নেকি অডিয়েন্স ফিল্ম চলি আছে ঈশ্বৰ খোৱা বোৱা চলি আছে এতিয়া কি খাইছা কি খাইছা তেনেহলে আপু খাইছো বোলে আপু মানে কি গাইছ আপোনালোকে গম পায়নে আপু মানে হৈছে ডিম ডিম খাই আছে বোলে ডিম নহয় একচুৱেলি আমি ওপৰত বাকলিও গুচাব লাগে ভিতৰটো খাবলৈ এয়া হৈছে লেটেকু আমি খাই আছো লেটেকু আমাৰ ডাঙৰ বাহেতৰ ঘৰৰ পৰা দি পঠিয়াইছে এয়া চাওক গেলিছে আৰু ঘৰৰে হয় মানে নিজৰ ঘৰতে লগা ইডিয়েট গাইস খাই আছো দে what happened nothing ting meeting balting ting देखो आई काबो গাইস এইফালে আছে আমাৰ ৰাইজ সকল হো ওপৰত কঁঠাল এটা আছে তাকে পাৰিবলৈ বুলি সকলোৱে চেষ্টা কৰি আছে এয়া চাওকচোন এজনী দুজনী সকলোৱে ট্ৰাই কৰিছে মইহে কৰা নাই প্ৰথমতে হোফালে আমাৰ গুণগুণিয়ে ট্ৰাই কৰিলে তাৰপিছত আমাৰ এয়া বাছতি তাৰপিছত এতিয়া কাবেৰী বাছতিয়ে পাৰিব আৰু বেলেগে নোৱাৰে তাই তগৰা আছে নোৱাৰিলা নেকি once more try again finally পাই গলো কঁঠাল কঁঠালটো পাৰিলে হয় নামিব নোৱাৰিছে এতিয়া চলো লেটস গো এন্ড ইট গেলিছিলে আৰু কঁঠালটো চাওক পকাই নাই নেকি কেঁচা হৈ আছে এনে পাৰিলো গেলিয়ে গৈছিলে কঁঠালটো পাৰিলে কিন্তু একো লাভ নহয় চাওক একদম গেলা পচা অৱস্থা নাইকিয়া গুটিটো চব্জি বনাই খাবলৈ ভাল হ'ব ন মই খাই ভাল পাওঁ কঁঠালৰ গুটি চব্জি